Hello everybody. So আজি আমি চাব গৈ আছো এটা বহুত ইম্পৰ্টেন্ট টপিক that is LCR বৰ্তনী পৰিৱৰ্তী প্ৰবাহ আমাৰ পাঠটোৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিকটোৱে হৈছে এইটো কাৰণ প্ৰতি বছৰে আমি এই টপিকটোৰ পৰা কোৱেশ্চন দেখিবলৈ পাওঁ সেই কাৰণে আমি ইয়াক একদম বহুত সিম্পলকৈ বুজিবলৈ চেষ্টা কৰিম আৰু মেইনলি এই ভিডিঅ'ৰ ফ'কাছটো হ'ব আমি কেনেকৈ কোৱেশ্চনবোৰক কৰিব পাৰিম এই টপিকটোৰ পৰা অহা তাৰে আগত মই কোনোবা যদি ইয়াৰ বিষয়ে ভালকৈ পঢ়িব বিচাৰে মই দুই তিনিটা মান কথা কৈ লৈছো প্ৰথমতে আমি ইয়াক যদি ভালকৈ বুজিব বিচাৰো আমি প্ৰথমতে LC বৰ্তনী কি হয় LR বৰ্তনী কি হয় আৰু RC বৰ্তনী কি হয় এইবোৰ আমি প্ৰথমতে জানি লোৱাটো উচিত তেতিয়া আমাৰ কাৰণে এইটো বুজিবলৈ বহুত সহজ হয় কিন্তু যেহেতু মই ধৰি লৈছো যে এইবোৰ বস্তু আমি জানো আৰু আমি LCR বৰ্তনীটো অকল বুজিব বিচাৰিছো তো LCR বৰ্তনী মানে কি হয় আসলতে এনেকুৱা এটা বৰ্তনী য'ত আমি তিনটা উপাংশ দেখিবলৈ পাওঁ আবেশক ধাৰক আৰু ৰোধক সেই তিনটা উপাংশ শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া আমি সজাই ৰাখো সেই বৰ্তনীটোকে আমি LCR বৰ্তনী বুলি কওঁ ঠিক আছে ওকে এতিয়া ধৰি লোৱা ইয়াত আমি এটা বিভৱ ব্যৱহাৰ কৰিছো এই বিভৱটো হৈছে v v0 sin omega t বুলি ধৰিছো ঠিক আছে এইটো হৈছে আমাৰ পৰিৱৰ্তী বিভৱ তো শ্ৰেণীবদ্ধ সজ্জাত ৰোধে যি বিভৱ ব্যৱহাৰ কৰিব বা ৰোধকৰ যি বিভৱ সেইটো ধৰি লৈছো মই vr হয় আৰু তেনেকে আমি ধাৰকৰ যোনটো বিভৱ এইটো মই ধৰি লৈছো vc আৰু আবেশকৰ যি বিভৱ এটো মই ধৰি লৈছো VL ওকে দিয়া LCR বৰ্তনীটো আমি পঢ়া সময়ত আমি ইয়াত দুই তিনি ধৰণৰ কোৱেশ্চন দেখিবলৈ পাওঁ ওকে ডাইৰেক্ট আমি কোৱেশ্চনটো ডিসকাস কৰিম কাৰণ আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়ি আছো এইবোৰ বস্তু মই আকৌ এবাৰ কৈছো যদি আমি ইয়াক ডিটেইলকৈ পঢ়িব বিচাৰো তেন্তে মই যি ভিডিঅ' কলো এটা প্ৰথমতে চাই ল'ব লাগিব দেই তো LCR বৰ্তনীটো আমি তিনটা ভাগত পঢ়িম सबसे ফাৰ্স্টটো কি হৈছে सबसे ফাৰ্স্টটো হৈছে এই LCR বৰ্তনীত কেতিয়াবা আমি এনেকুৱা পৰিস্থিতি দেখিবলৈ পাম এনেকুৱা এটা কন্ডিশন আহিব য'ত আমি দেখিবলৈ পাম যে ধাৰকৰ যোনটো বিভৱ আমাৰ যোনটো ধাৰক সেই ধাৰকৰ বিভৱটো আবেশকৰ বিভৱতকৈ ডাঙৰ হয় এটা এটা কন্ডিশন দেখিবলৈ পাম হ'ব পাৰে শ্ৰেণীবদ্ধ সজ্জাত এটা বৈদ্যুতিক বৰ্তনী এটা আছে সেই বৰ্তনীত ধাৰকৰ যোনটো বিভৱ হেতু আবেশকৰ বিভৱতকৈ ডাঙৰ হ'ব পাৰে ঠিক আছে সেকেন্ড যোনটো কন্ডিশন কেতিয়াবা ইয়াৰ উল্টাটো হ'ব পাৰে যে আমাৰ যোনটো আবেশকৰ বিভৱ সেই আবেশকৰ বিভৱটো আমাৰ ধাৰকৰ বিভৱতকৈ ডাঙৰ এটো হ'ব পাৰে ঠিক আছে নে আৰু থাৰ্ড যোনটো কন্ডিশন হ'ব পাৰে আমাৰ এটো হ'ব পাৰে বুলে ধাৰকৰ যোনটো বিভৱ ধাৰকৰ বিভৱ আৰু আমাৰ আবেশকৰ বিভৱৰ মান সমান হ'ব পাৰে ক্লিয়াৰ আছে সবৰ ক্লিয়াৰ আছে এটো সো এই তিনটা কন্ডিশনটো যদি আমি পঢ়ো LCR বৰ্তনীত আমি যিমান কোৱেশ্চন আছে at least 90% কোৱেশ্চন আমি কৰিব পাৰিম এই শৰ্তটো আৰু এই শৰ্তটো এই তিনটা কন্ডিশনটো যদি আমি ভালকে বুজি পাওঁ কেনেকে ইয়াৰ ম্যাথছবোৰক আমি ইউজ কৰো কেনেকে ইয়াক আমি কোৱেশ্চনটো চাই মেলি কেনেকে আমি এপ্ৰচ কৰিব লাগে হেবোৰ যদি আমি এই তিনটা কন্ডিশনতে আমি গুটেইটো বুজিব পাৰিম দেই তো এখানে আমি এটা এটাকে চাম এটো কি হয় আৰু এটো কি হয় এটো ক্লিয়াৰ হল বস্তুটো ধাৰকৰ বিভৱ আবেশকতকৈ ডাঙৰ হ'ব পাৰে আবেশকৰ বিভৱ ধাৰকতকৈ ডাঙৰ হ'ব পাৰে বা কেতিয়াবা দুটাটো সমান হ'ব পাৰে ওকে ক্লিয়াৰ আছে ওকে এতিয়া চোৱা আমি যেতিয়া
LR বৰ্তনী, LC বৰ্তনী বা RC বৰ্তনী পঢ়ি আছিলোঁ, তাতে আমি এটা ছবি আঁকিছিলোঁ যাক আমি ফেজাৰ ছবি বুলি কৈছিলোঁ, যদি মনত আছে। ফেজাৰ ছবিটো কি বুজাইছিলে চোৱা। ফেজাৰ ছবিটো আচলতে এনেকুৱা এটা ছবি যোনটোৱে নেকি আমাক প্ৰবাহ আৰু বিভৱৰ যোনটো দশা, সেই দশাটোৰ এটা আইডিয়া দিয়ে আমাৰ ছবিটোৱে, যে প্ৰবাহটোৰ দশা যদি আমুক ডিগ্ৰী হয়, বিভৱৰ কিমান ডিগ্ৰী হ'ব। তো মানে দশা মানে কি আছিলে, এই চাইনৰ লগত যে ইয়াত কিছুমান বস্তু থাকে, সেইবোৰক আমি দশা বুলি কৈছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি ডিছকাছ কৰিলোঁ এইবোৰ। অ'কে, চ' এনিৱে, তো ফেজাৰ ছবিটো কি আছিলে? ফেজাৰ ছবিয়ে আমাক দশাৰ এটা সম্পৰ্ক দিয়ে, যে প্ৰবাহ আৰু বিভৱৰ যোনটো দশা, তাৰ মাজৰ এটা সম্পৰ্ক এটা দিয়ে। তো ইয়াত আমি LCR বৰ্তনীৰ কাৰণে যদি আমি ফেজাৰ ছবি আঁকো, ইয়াত মন কৰিবা দেই। ধৰি লোৱা এইটো হৈছে আমাৰ কাৰেণ্ট, এই ছবিটোৱে আমাক কাৰেণ্টটো বুজায়। যেতিয়া আমাৰ বৰ্তনীত অকল ৰোধক থাকে, অকল যেতিয়া ৰোধ থাকে, তেতিয়া আমি দেখিবলৈ পাইছিলোঁ আগৰ ক্লাছবোৰত যে ৰোধৰ যোনটো বিভৱ আৰু প্ৰবাহৰ যোনটো প্ৰবাহৰ যোনটো ছবি, সেইটো একেটা দিশত থাকে। যদি প্ৰবাহ এই দিশত গৈ আছে, ফেজৰ ছবিৰ কথাটো কৈছোঁ, প্ৰবাহৰ ফেজৰ ছবিটো যদি এইটো দিশত গৈ আছে, ৰোধকৰ যোনটো বিভৱ, তাৰ ফেজৰ ছবিটো এইটো দিশতে যাব। মানে অৰ্থাৎ তাৰ অৰ্থটো কি আছিলে, যে ৰোধৰ যোনটো বিভৱৰ দশা আৰু প্ৰবাহৰ দশা, সেই দুটাটো সমান হয়। বহুতে বুজি নাই পোৱা, ইয়াৰ আগৰ ক্লাছবোৰ চাব লাগিব দেই। অ'কে, তো এই দুটাটো একেটা দিশত থাকে, ইহঁতৰ ফেজৰ ছবিটো একেটা দিশত। তাৰপিছতে আমি কি দেখিছিলোঁ? তাৰপিছত আমি দেখিছিলোঁ যে আবেশকৰ ক্ষেত্ৰত কি হয়, আমাৰ যোনটো প্ৰবাহৰ দশা, আবেশকৰ বিভৱৰ দশাটো সদায় প্ৰবাহতকৈ 90 ডিগ্ৰী আগত থাকে, যদি মনত আছে। কিন্তু সদায় 90 ডিগ্ৰী আগত থাকে। আবেশকৰ যোনটো বিভৱ, ই সদায় প্ৰবাহতকৈ 90 ডিগ্ৰী আগত থাকে। ক্লিয়াৰ আছে এইটো? অ'কে, তেনেকৈ ধাৰকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলোঁ যে ধাৰকৰ যোনটো বিভৱ, সেই ধাৰকৰ বিভৱ সদায় প্ৰবাহতকৈ 90 ডিগ্ৰী পিছ পৰি থাকে। 90 ডিগ্ৰী পিছ পৰি থাকে। এইবোৰ কথা আমি আগৰ ভিডিঅ'ত চালোঁ। মই আকৌ এবাৰ ৰিভিজন এটা দি দিছোঁ, যে প্ৰবাহ আৰু ৰোধকৰ যোনটো বিভৱ, সিহঁতে একেটা দিশত থাকে, কাৰণ সিহঁতৰ দশা একেই হয়। আবেশকৰ বিভৱ সদায় প্ৰবাহতকৈ 90 ডিগ্ৰী আগত থাকে। ধাৰকৰ যোনটো বিভৱ, ধাৰকৰ বিভৱ সদায় প্ৰবাহতকৈ 90 ডিগ্ৰী পিছ পৰি থাকে। তো মুঠতে LCR বৰ্তনীৰ যোনটো ছবি, ফেজৰ ছবি, এইটো দেখিবলৈ অলপ এনেকুৱা হয়, তিনিআলি নিচিনাকৈ। অ'কে, তিনিআলি, ইয়াতে আমি আড্ডা মাৰি আছোঁ, হয় নাই? অ'কে, নেক্সট চোৱা এতিয়া। ইয়াত মই অলপ ইলজিকেল কথা এটা ক'ম, যদিও বিশ্বাস কৰিব মন নাযায়, কিন্তু আমি বিশ্বাস কৰিব লাগিব দেই, ঠিক আছে? তাই মোক ভাল পায় ছাৰ, মোৰ বাহিৰে কাকো ভাল নাপায়, এটা আমি বিশ্বাস কৰি লওঁ, সঁচা নহ'লেও। হয় নাই? নহয় নেকি? ঠিক আছে। এনিৱে, তো ফেজৰ ছবিটো আমাৰ দেখিবলৈ অলপ এনেকুৱা হ'ব। ক্লিয়াৰ আছে এইটো? অ'কে, এতিয়া চোৱা। এই ফাৰ্ষ্ট কণ্ডিশ্যনটোৰ কাৰণে প্ৰথমতে চোৱা, যেতিয়া VCৰ মানে ধাৰকৰ যি বিভৱ, সেই ধাৰকৰ বিভৱ আবেশকৰ বিভৱতকৈ ডাঙৰ হয়, সেইটো সময়ৰ কথাটো আমি প্ৰথমতে চাই লওঁ। মই ইয়াতে আঁকিছোঁ। যেতিয়া এই চৰ্থটো আমি দেখিবলৈ পাম, এইটো যেতিয়া হৈ থাকে আমাৰ কুৱেশ্যনত বা কিবা এটা পঢ়ি থকা সময়ত, তেতিয়া এই ছবিটো কেনেকুৱা হৈ যায়, এইটো মন কৰিবা দেই। তো কাৰেণ্ট ইফালে আহিলে আমাৰ VR। এতিয়া চোৱা, যেতিয়া এই মানটো ডাঙৰ হয়, ডাঙৰ হোৱা সময়ত সদায় মন কৰিবা, এই ওপৰৰ যোনটো আমাৰ ইয়াত মই লাইন এটা আঁকিছোঁ আমাৰ ফেজৰ ছবিটোৰ, এই ওপৰ ফালে যে গ'ল বুলি ক'লোঁ, এই সদায় এইফালে আহি যাব, VC - VL হৈ যাব।
ওপৰটো আমি না আঁকো আৰু কাৰণ দুটাটো একেলগে আছে একেলগে থাকিলে কি হ'ব কিন্তু ধাৰকৰ যোনটো বিভৱ ই আবেশকৰ বিভৱতকৈ ডাঙৰ হয় সেইকাৰণে ইহঁতকতো আমি এতিয়া কিবা এটা কৰি যোগ কৰিব লাগিব হয় নহয় যোগটোতো কৰিব লাগিব ইয়াৰ আগৰ বৰ্তনীবোৰত আমি চাইছিলোঁ কেনেকৈ যোগ কৰে তো তাকেই মই কৈছোঁ তিনিটাটোক যোগ কৰিবলৈতো সহজ নহয় কাৰণ মই তাতেই কৈছিলোঁ এইবোৰ যদিও ভেক্টৰ নহয় আমি ভেক্টৰৰ হিচাপে ইহঁতক যোগ কৰোঁ আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ তো তেনেকৈ এইবাৰ ভি চিটো ডাঙৰ ভি এলতকৈ তিনিটাটোক যোগ কৰিব লাগিব এতিয়া যোগ কৰিবলৈ হ'লে এনেকুৱাতো আমি যোগ কৰিব নোৱাৰোঁ হয়নে তো ইয়াক মই ভেক্টৰ হিচাপে ধৰি লৈ মেলি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিছোঁ এই দুটাটো যদি মই প্লাছ কৰোঁ ইহঁতক যদি ভেক্টৰ হিচাপে ধৰোঁ ইহঁতৰ মাজত কোন কিমান আহে 180 ডিগ্ৰী নহ'ব জানো এইটো চোৱা ইহঁতৰ ভেক্টৰ নহয় মই আকৌ এবাৰ পুনৰ কৈছোঁ ইহঁতে ভেক্টৰ নহয় কিন্তু যোগ কৰাৰ সময়ত আমি ভেক্টৰ হিচাপে ধৰি ল'ব লাগে মই যে কৈছিলোঁ এটা কথা কম মই যোনটো বিশ্বাস কৰিব মন নাযাব তো এইটো ধৰি লওঁ এইটো ভি এল ইফালে আছে আমাৰ ভি চি তো ইহঁতক যদি মই ভেক্টৰ বুলি ধৰোঁ ইহঁতৰ মাজত এংগল কিমান আছে 180 ডিগ্ৰী আৰে হয়নে হয় তো দুটা ভেক্টৰক যেতিয়া মই যোগ কৰোঁ আমি ফৰ্মুলাটো জানো চাগে চবে জানোনে ভেক্টৰ এ প্লাছ ভেক্টৰ বি কি আছিলে root over a square plus b square plus twice ab cos theta এটো নাছিলে জানো যত থিটা মানে কি হয় দুটা ভেক্টৰৰ মাজৰ কোনটো তো তেনেকৈ ইয়াত এইটো এটা ভেক্টৰ a এর জায়গাত ই আছে b এর জায়গাত ই আছে সো দুটাটো যদি মই যোগ কৰোঁ ইয়াত cos 180 মানে -1 হৈ যাব তো ইয়াৰ পৰা আমি vc minus vl পাই যাম ওকে এটো মই নাই দেখো আৰু তো এইটো তো তিনটাটো যোগ কৰিব লাগে আমাৰ কিন্তু চৰ্তটো কি যে vc টো vl তকৈ ডাঙৰ সেইকাৰণে এটা যোগ কৰিব হলে কি কৰিম ভেক্টৰ হিচাপে ধৰি ল'ব লাগে বুলি ক'লোৱে তো ভেক্টৰ হিচাপে ধৰিলোঁ আৰু দুটাটো যোগ কৰিলোঁ তো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগিব নাই 180 ডিগ্ৰী আছে ইহঁতৰ মাজত কোনটো ক্লিয়াৰ আছে এইটো ৰাইজে বুজি পাইছেনে আইনো অলপ হজম কৰিব বেয়া লাগিলে কিন্তু কৰিব লাগিব আৰু উপায়টো নাই তো এইটো হয় দেই vc টো যেতিয়া vl তকৈ ডাঙৰ হয় এই কণ্ডিশ্যনটো আমি দেখিবলৈ পাওঁ ক্লিয়াৰ আছে বুজি পালো না এইটো সবে পালো ওকে এতিয়া চোৱা এতিয়া বোলে মই যোগ কৰিব দিলোঁ এতিয়া মই যোগ কৰিব দিছোঁ বোলে এটা যোগ কৰিব হলে দুটা ভেক্টৰ যেতিয়া এনেকৈ অক্ষত থাকে তেতিয়া সিহঁতক যদি আমি যোগ কৰোঁ সিহঁতৰ লব্ধ মানটো এইটোৱেও নুবুজাই জানো ৰিজাল্টেণ্ট লব্ধ মানটোক এইটোৱে নুবুজাব তো ইয়াক মই ভি টোটেল বুলি কৈ দিছোঁ ভি টি মানে এই দুটাক যোগ কৰিলে এই দুটা বিভৱক যোগ কৰিলে আমি এনচাৰটো এইটো পাওঁ ছবিটোৱে বুজায় এইটো দেই তেতিয়া ভেক্টৰ নজনা মানুহবোৰে এইটো টপিকটো যদি পঢ়ি আছে মোৰ লগত আই এম ছ' চৰি সেইটো বুজি নাপাবা তোমালোকে দেই তো অলপ চাই ল'ব লাগিব উপায় নাই ন এতিয়া দৌৰিব মন গ'লে প্ৰথমতে প্ৰেক্টিছ কৰি ল'ব লাগিব তেনেকুৱা আৰু তো এতিয়া ভি টিৰ মান যদি মই উলিয়াব বিচাৰোঁ ভি টিৰ মান কি হ'ব ভি টি ইজ ইকুৱেল কি হ'ব দুটাটো ভেক্টৰ হিচাপে ধৰি লোৱা ইয়াত আহি গ'ল ভি আৰ স্কুৱেৰ প্লাছ ভি চি মাইনাছ ভি এল স্কুৱেৰ তো এই দুটাটোক যদি মই যোগ কৰোঁ এইটো আমি দেখিবলৈ পাম ক্লিয়াৰ আছে বুজি পাইছোঁ এইটো ভি টিৰ জেগাত মই লিখিব পাৰোঁ ফৰ্মুলা আমাৰ আছে ভি ইজ ইকুৱেল বি ডি বুলি এইটো ফৰ্মুলা আছেনে আৰে আছে নাই আছে তো ইয়াত আই ইনটু জেড কাৰণ আৰ মানে হৈছিলে ৰোধক এইবাৰ কিন্তু ৰোধক অকলে নাই তিনিটাটো একেলগে আছে তিনিটাটো একেলগে থাকিলে তিনিটাৰ কিবা এটা ৰোধকৰ নিচিনাকৈ আমি এটা মান পাম সেই মানটোকে আমি জেড বুলি কৈছোঁ ক্লিয়াৰ আছে তেনেকৈ আৰ ভি আৰ মানে ৰোধকৰ কাৰণে ফৰ্মুলাটো হ'ব আই আৰ স্কুৱেৰ প্লাছ তেনেকৈ ভি চিৰ কাৰণে ফৰ্মুলাটো কি আছিলে আই এক্স চি মনত আছে চাগে চবৰ ৰোধক নাথাকে ইয়াত ৰোধকৰ নিচিনাই মান এটা থাকে যাক আমি প্ৰতিৰোধ বুলি কওঁ এইটো আছিলে এক্স চি ধাৰকৰ কাৰণে
আৰু আৱেশকৰ কাৰণে কি আছিলে I ইনটু XL আগৰ ভিডিঅ' চাব লাগিব দেই নহলে আমি একো বুজি নাপাওঁ ইয়াত আছে IZ ইয়াত এটা I স্কয়াৰ আছে ইয়াত I স্কয়াৰ আছে ইয়াতো I স্কয়াৰ এটা আছে আমি এটা কমন লৈ ল'ব পাৰো তো কমন যেতিয়া লৈ লওঁ ইয়াত কি থাকি যাব R স্কয়াৰ প্লাস XC মাইনাস XL হোল স্কয়াৰ এটো পামনে ক্লিয়াৰ আছে ক্যামেৰাত ভিজিবল হৈছে নে বস্তুটো নে বেছি তললৈ গুছি গৈছে চাও ওকে ধুনিয়াকে দেখি পাইছো আমি এই স্কয়াৰ আৰু ৰুটটো কাটি যাব বাহিৰত থাকি যাব অকল আমাৰ I আৰু ভিতৰত থাকিব আমাৰ R স্কয়াৰ প্লাস XC মাইনাস XL হোল স্কয়াৰ আন্ধাৰ হৈ গল পটকে হয়নে লাইটটো দি দিও তো ইয়াৰ পৰা কি দেখিম আমি I আৰু I কাটি যাব ইয়াতে আমি পাম Z is equal R square plus XC minus XL whole square এটো রাইজে বুজি পাইছে নে তো ইয়াত যোনটো আমি Z পাইছো এই Z টোক আমি কওঁ প্ৰতিৰোধ ইংলিছত ইয়াক ইম্পিডেন্স বুলি কয় আমি জাস্ট প্ৰতিৰোধ বুলি মনত ৰাখিম Z এইটো উলিয়াবলৈ আহে আমাৰ কোৱেশ্চনত Z কেনেকৈ উলিয়ায় ঠিক আছে তো হেতু হৈছে ফাৰ্স্ট কন্ডিশন যোনটো আমি চালু যেতিয়া ধাৰকৰ বিভৱৰ মান VL তকে ডাঙৰ হয় তিতিয়া প্ৰতিৰোধ যদি আমি উলাব লগা হয় হেতুৰ ফৰ্মুলাটো হয় Z is equal R square plus XC minus XL whole square ক্লিয়াৰ আছে সবৰ হেতু বুজি পালো নে মই ওকে তো মুছি দিছো মই ছবিটো বুজি পালা সাগে অলপ চলপ থুলমুলকে কিবা এটা আইডিয়া আহিলে ওকে স্যার একো বুজি নাপালো ঠিক আছে একো বুজি নাপালা ঠিক আছে এই ফৰ্মুলাটো মুখস্থ কৰি দিবা কি পালো আমি প্ৰতিৰোধ কেনেকৈ উলিয়াম Z is equal root over R square plus যোনটো ডাঙৰ হয় ইয়াৰ মানটো ইয়াত XC যোনটো সৰু হয় XL হোল স্কয়াৰ এইটো হৈ গল ফাৰ্স্ট কথা যোনটো আমি মনত ৰাখিম ঠিক আছে এইবাৰ চাও আমি এটো হলে কি হয় ইয়াৰ ফেজৰ ছবিটো প্ৰথমতে আঁকা যেতিয়া VL টো VC কে ডাঙৰ হয় তো এটো হৈ গল আমাৰ কারেন্ট ইফালে আছে আমাৰ ৰুটৰ বিভৱ এবাৰ VL টো ডাঙৰ VC কে যোনটো ডাঙৰ হয় ইফালে আমি মাইনাস কৰি দিব লাগে ভেক্টৰ যে কৰিছিল অলপ আগতে ভেক্টৰ নিচিনাকে ইয়াক ধৰি মেলি এটা আমি লিখিব লাগে VL minus VC সেম মথৰি নিচিনা দেই ইয়াৰ আমি কি কৰিছিলো যেহেতু VC টো ডাঙৰ ইয়াৰ আমি ছবিটো আঁকিছিলো এটো I আছিলে ইফালে আমাৰ আছিলে R ইয়াৰ আমি দেখিবলৈ পাইছিলো VC minus VL এটো আছিলে ছবিটো তো ইয়াত কিন্তু L টো ডাঙৰ তো ওপৰ ফালে আমি আঁকি দিছো ক্লিয়াৰ আছে তো এতিয়া আমাৰ লাগে লব্ধ মানটো এটো এটা ভেক্টৰ হিচাপে আমি ধৰিছো ভেক্টৰ নহয় হিচাপে ধৰিছো মনত ৰাখিবা এই কথাটো দেই তো ইয়াৰ লব্ধ মানটো যদি লাগে এটো হ'ব আমাৰ V টোটেলৰ মানটো আরে হয় না এটো হ'ব না ওকে হ'ব তো এটা দুটাটো যদি মই ভেক্টৰ যোগফল কৰো ইয়াত পাম আমি VT is equal তো হৈ যাব root over VR square plus এটো VL minus VC whole square এটো মই দিঘলিয়াকে কৰি নাই দেখো আৰু জাস্ট ভেক্টৰ হিচাপে ধৰি মেলি ইয়াক আমি যোগ কৰিছো দেই ক্লিয়াৰ আছে ন হ'ব সবৰ বুজি পাইছো কাৰণ ইয়াত টুৱাইস AB কথাটো ভাবি আছে স্যাৰ ভেক্টৰ যোগ কৰিলে টুৱাইস AB তো দুটা ভেক্টৰৰ মাজৰ এংগল কিমান আছে 90 cos 90 এর মান কিমান হয় 0 নহয় জানো সো গুটেই অংশটো 0 হৈ যাব সেইকাৰণে এটো মই নাই লিখা আৰু দেই বুজি পাইছা সাগে যদি নাই পোৱা উপায় নাই বুজিবলৈ আমি আকৌ চেষ্টা কৰিব লাগিব ওকে V টোটেলৰ মানটো কি হ'ব এতিয়া সেম অথনি নিচিনাই অকলেটো নাই তিনটাটো একেলগে আছে সো I টো আহিবই কাৰণ V = BD জনতা বিৰ কথা পাতিছিলো আমি V = BD যে বিভৱৰ মান সদায় প্ৰবাহ আৰু ৰোধকৰ পূৰণফলৰ সমান হয় এতিয়া ইয়াতো ৰোধক অকল নাই ৰোধকৰ নিচিনাকে দুই তিনটা বস্তু আৰু আছে তো তিনটাটো একেলগে আমি ক'ব লাগিব কথাটো একাৰণে ইয়াত R ৰ ঠাইত আমি Z বুলি এটা বস্তু লিখো যাক আমি প্ৰতিৰোধ বুলি কওঁ অলপ আগতে চালো হয়নে ওকে
তো তেনেকৈ ইয়াত লিখা আই আৰ স্কুৱেৰ, এইটো মই অলপ স্পীড কৰিছোঁ কাৰণ ছেম অথনিৰ নিচিনাই ভি এলৰটো হৈছে আই এক্স এল মাইনাছ ভি চিৰটো হৈছে আই এক্স চি হোল স্কুৱেৰ। ক্লিয়াৰ আছে এইটো চবৰ? আই স্কুৱেৰটো এনেকৈ কমন আহি যাব, অথনিৰ ষ্টেপটোৱে মই নিলিখোঁ আৰু। তো আই কাটি যাব, আমাৰ ইয়াত জেড ইকুৱেল আমি পাই যাম আৰ স্কুৱেৰ প্লাছ এক্স এল মাইনাছ এক্স চি হোল স্কুৱেৰ। এইটো হৈছে আমাৰ জেডৰ মানটো। চ' ছেম বস্তুটো চোৱা, জাষ্ট যোনটো ডাঙৰ হয় এইটো মাইনাছৰ আগত থাকে, যোনটো ডাঙৰ হয় এইটো মাইনাছৰ আগত থাকে। ছেম আছে বস্তুটো, আৰ স্কুৱেৰ ইয়াতো আছে, আৰ স্কুৱেৰ এক্স এল ইয়াতো আছে, এক্স এল ইয়াতো আছে, এক্স চি ইয়াতো আছে, ইয়াতো এক্স চি আছে। ছেম আছে দুটা ফৰ্মুলাটো, কিন্তু যোনটো ডাঙৰ হয় তাক আমি আগত লিখোঁ। ক্লিয়াৰ আছে? ক্লিয়াৰ আছে, বুজি পাইছোঁ এইটো? অ'কে, তো লাষ্ট কণ্ডিশ্যনটো আমি চাওঁ, দেৰ ইজ ভি চি ইজ ইকুৱেল ভি এল। এইটো বহুত ইণ্টাৰেষ্টিং, ইয়াৰ পৰা কুৱেশ্যনটোতো সুধিবই সুধিব, আই এম চিয়'ৰ। এই তিনিটাটোৱে বহুত জৰুৰী, কিন্তু তাৰে ভিতৰত বেছি জৰুৰীটো হৈছে এইটো। কি কয় যে এল চি আৰ বৰ্তনীত যদি ধাৰকৰ আৰু আৱেশকৰ বিভৱৰ মান যদি সমান হয়, বা সেই একেটা কথাটোকে ধাৰকৰ যোনটো প্ৰতিৰোধ এক্স চি আৰু আৱেশকৰ প্ৰতিৰোধ এক্স এল, এই দুটাৰ মানটো যদি সমান হয়, মানে এইটো বা এইটো একেই কথা, এইটো সমান মানে এইটো সমান। তো এইটো যদি হয় কেনেবাকৈ এল চি আৰ বৰ্তনীত, তেতিয়া বোলে আমি এল চি আৰ বৰ্তনীত অনুনাত হৈছে বুলি কওঁ। কি বুলি কওঁ? অনুনাত। ইয়াক আমি ইংলিছত ৰেজনেঞ্চ বুলি কওঁ। ইয়াৰ বিষয়ে আমি ডিটেইলকৈ পঢ়িম, কিন্তু আমি যিহেতু এক্সামৰ কাৰণে চাই লৈছোঁ, কুৱেশ্যনটো আমি চাই ল'ম প্ৰথমতে কেনেকুৱা কুৱেশ্যন আহে। ঠিক আছে, ইয়াৰ বিষয়ে আমি এটা এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই চাম। ইয়াৰ পৰা ৰেডিঅ' কেনেকৈ কাম কৰে সেইবোৰৰ কথা আমি অনুনাত টপিকটো পঢ়া মানে আমি বুজিবলৈ পাম। ঠিক আছে, এটা আমি কোনোবা এটা ভিডিঅ'ত আমি চাম। এনিৱে, তো ভি চি আৰু ভি এল বা এক্স চি আৰু এক্স এল এই দুটা যদি সমান হয়, এইটো বা সেইটো একে কথা, তো সেই যোনটো ছিটুৱেশ্যনটোক, সেই পৰিস্থিতিটোক, সেই কণ্ডিশ্যনটোক আমি এল চি আৰ বৰ্তনীত কি হৈছে বুলি কওঁ বোলে অনুনাত হৈছে। তো অনুনাত শব্দটো কুৱেশ্যনবোৰত যেতিয়া দেখি পোৱা, যেনেকৈ নহওক কুৱেশ্যনটো, অনুনাত শব্দটো যদি আমি দেখিব পাওঁ নহয়, এইটো সময়ত এই দুটা ফৰ্মুলা মাথাত লগে লগে আহি যাব লাগে, যে ধাৰকৰ আৰু আৱেশকৰ বিভৱ সমান হয়, বা ধাৰকৰ প্ৰতিৰোধ বা আৱেশকৰ প্ৰতিৰোধ সমান হয়। বুজি পাইছেনে কথাটো মই কি কৈছোঁ? ক্লিয়াৰ আছে? ক্লিয়াৰ আছে, অ'কে, ঠিক আছে। তো ইয়াত তেনেকৈ যদি আমাক জেটৰ মান উলিয়াব দিয়ে এনেকুৱা পৰিস্থিতিত, তো কি হ'ব চোৱা। ফেজৰ ছবিটো প্ৰথমতে আঁকিলোঁ, এইটো হৈ গ'ল আমাৰ কাৰেণ্ট, ইফালে হৈ গ'ল আমাৰ ৰ'দ। এতিয়া দুটাটো সমান। অথনি ছবিটো তিনিআলি নিচিনা আছে বুলি কৈছিলোঁ যে মই, এইটো তিনিআলিটো আছিলে আমাৰ এনেকৈ, ইফালে আছিলে ভি এল ভি আৰ, এইটো আছিলে আমাৰ ভি চি। তো তিনিআলি নিচিনাকৈ আছিলে, যোনটো ডাঙৰ হয় ইফালে আমি ভেক্টৰৰ নিচিনা ধৰি লৈ মেলি ইয়াক প্লাছ মাইনাছ কৰিছিলোঁ, হয়নে? এইটো কৰিছিলোঁ। এইবাৰ দুটা মানটো সমান। আচ্ছা, ভেক্টৰ যেতিয়া দুটা মান সমান আৰু বিপৰীত দিশত যদি থাকে, দুটাটোৱে সিজনে এজনক কাটাকাটি কৰে নাই? ফাৰ্ষ্ট ইয়েৰত আমি পঢ়িছিলোঁ। সেইফালৰ পৰা কোনোবা এজনী টানি আছে 10 নিউটন বলেৰে, মই ইয়াৰ পৰা 10 নিউটন বলেৰে টানি আছোঁ, যি বস্তুটো টানি আছোঁ সেইটো তাতে ৰখি থাকিব। কেলে? কেঞ্চেল হৈ যায়, কাটাকাটি হৈ যায়। তো ইয়াত যিহেতু ভি এল আৰু ভি চি সমান আছে, তো এই দুটাটো কাটাকাটি হ'বনে? হৈ যাব। মানে ইয়াৰ ফেজৰ ছবি, অনুনাদৰ ফেজৰ ছবি কেনেকুৱা দেখিবলৈ? এনেকুৱা হ'ব। অকল কি থাকি যাব ইয়াত? ভি আৰ। ক্লিয়াৰ আছে? ক্লিয়াৰ আছে, বুজি পাইছনে? এইটো পাতা হে কি নেহি পাতা হে? পাতা হে। একে এনিৱে, তো ইয়াত যদি আমি টোটেলটো উলিয়াই চাওঁ, এইটো আহিব √, ফৰ্মুলাটো ছেমে, আৰ স্কুৱেৰ প্লাছ। আচ্ছা, দুটাৰ মান যদি সমান হয়, এনচাৰটো 0 হৈ যায় নাই? চিম্পল হয় না? 0 হৈ যায়। তো ইয়াৰ পৰা আমি ভি টি ইজ ইকুৱেল √, আৰ স্কুৱেৰ পাম, স্কুৱেৰ আৰু এইটো কাটি যাব, তো ইয়াৰ পৰা পাম আমি ভি টি ইজ ইকুৱেল আৰ। অৰ্থাৎ ইয়াত আয়ৰ কথাটো মই নক'লোঁ, চৰি। ইয়াত জেড ইকুৱেল আমি কি পাম? আৰ। এই আই স্কুৱেৰ কাটি যাব, জেড ইকুৱেল এইটো থাকি যাব দেই। এইটো মই আকৌ এবাৰ নাই দেখুওৱা। জাষ্ট ইয়াত আমি কি মনত ৰাখিম, এই কণ্ডিশ্যনত এইটো হয় জেড ওলোৱা ফৰ্মুলা, এই কণ্ডিশ্যনত
এইটো হয় জেড ওলোৱা ফৰ্মুলা আৰু অনুনাদ বা এই কণ্ডিশ্যনত আমি দেখিবলৈ পাম যে জেডৰ মানটো কাৰ সমান হয় আৰু তাৰ অৰ্থটো কি যে অনুনাদ অৱস্থাত এলচিআৰ বৰ্তনীত যদি প্ৰতিৰোধ আমাক উলিয়াব দিয়ে এইটো কাৰ সমান হৈ যায় ৰোধকৰ সমান হয় ক্লিয়াৰ আছে বুজি পাইছো নে এইটো এই তিনটা কণ্ডিশ্যনটো আমি ক্লিয়াৰলি বুজি পালো ওকে 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 ঠিক আছে যেহেতু আমি অনুনাদৰ পৰা ৰেডিঅ' চলে বুলি মই কথা এটা কৈছিলোঁ সেইটো আমি কোনোবা এটা ভিডিঅ' চাম দেই তো ইয়াত আমি জাষ্ট কুৱেশ্যনবোৰ কেনেকৈ আহিব পাৰে সেইটো আমি চাই লওঁ তো অনুনাদ মানে কি গম পালোঁ যেতিয়া আমাৰ VC আৰু VLৰ মানটো সমান হয় এইটো এটা কণ্ডিশ্যন বা সেই একেটা বস্তুটোকে আমি এক্সটেণ্ড কৰি VC = VL বুলিও XL বুলিও ক'ব পাৰোঁ এইটো আমি গম পালোঁ ৰাইজে বুজি পাইছে এইটো আৰু ইয়াৰ ফেজৰ ছবি যদি আমাক আঁকিব দিয়ে এইটো অলপ চিম্পল কাৰেণ্টটো ইফালে পিয়াৰটো ইফালে কাৰণ দুটাটো কাটাকাটি হৈ যায় ছেম আছে দুটাটো হয়নে ইয়াত এটা কুৱেশ্যন আহে এই কুৱেশ্যনটো হৈছে কম্পনাংক উলিয়াবলৈ আহে অনুনাদ কম্পনাংক আমাৰ উলিয়াবলৈ আহে তো সেইটো কেনেকৈ উলিয়াইছো বহুতে চাগে আগৰ পেপাৰ যদি আমি চাইছোঁ আগৰ কুৱেশ্যন পেপাৰ যদি চাইছোঁ তাতে তোমালোকে ফৰ্মুলা এটা দেখা চাগে কিছুমান পেপাৰত চাগে প্ৰমাণ কৰিবও আহিছে F = 1/2 পাই √/LC এই ফৰ্মুলাটো আমি দেখি পাইছোনে বাৰু কেতিয়াবা কুৱেশ্যন পেপাৰত বা ক্লাছ টেষ্টবোৰত দেখিছো চাগে তো ইয়াত F মানে হৈছে কম্পনাংকটো আমাৰ অনুনাদ কম্পনাংক তো এই কম্পনাংকটো ফৰ্মুলাটো এইটো হয় এইটো কেনেকৈ আহে এটা আমি চাব গৈ আছো ওকে ইয়াত চাওক আমাক ক'লে যে XC = XL হলে সেই অৱস্থাটোক আমি অনুনাদ হৈ আছে বুলি কওঁ আৰু কোনে নাই তো XC ৰ যোনটো ফৰ্মুলা XC ৰ ফৰ্মুলা কি আছিলে 1/ωc ওমেগা মানে কি হয় কৌণিক কম্পনাংক XL মানে কি আছিলে ওমেগা L এই ফৰ্মুলাটো মনত আছে সব ওকে এইটো জানিব লাগিব দেই এইটো আগৰ ক্লাছবোৰত আমি চালোঁ আৰু এতিয়া যদি এইবোৰ নোচোৱাকৈ এই টপিকটো চাই আছা এইটো বুঢ়ে বাউন্সাৰ নিচিনা ওপৰৰ পৰা গুচি যাব বুজি পাইছা নাই ওমেগা ইফালে পঠিয়াই দিয়া এই ওমেগাটো ইফালে পঠিয়াই দিয়া তো এইটো হৈ যাব এলটো ইফালে লৈ আহা LC হ'ব ওমেগাটো তলৰ পৰা ওপৰলৈ গ'লে ইফালে পূৰণ হৈ গ'ল এইটো হ'ব ওমেগা স্কোৱাৰ আৰে হ'বনে ওকে স্কোৱাৰটো ইফালে খেদাই দিয়া ইফালে আহি যাব √1/LC = ওমেগা এইটো হ'ব ক্লিয়াৰ আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ ওমেগা = 1/√LC ছাৰ এইটো কেনেকৈ হ'ল আৰে 1টো আমি 1² লিখিলে কিবা প্ৰব্লেম আছে জানো নাই ন 1টো 1² লিখিব পাৰোঁ আমি 1³ লিখিম 1 পামগৈ যে ওকে তো কৌণিক কম্পনাংকৰ ফৰ্মুলাটো কি আছিলে ক্লাছ 11ত আমি পাইছিলোঁ কৌণিক কম্পনাংকৰ ফৰ্মুলা ওমেগা = 2πf আছিলে নে বাৰু এটা আমি পাইছোঁ নে ক'বাত যদি নাই পোৱা আজি পাইছোঁ নেকি দুখ কৰিতো লাভ নাই এতিয়া এক্সাম আহিলে এটা দুখ কৰি থাকি লাভ নাই আৰু এটা যি নাজানো শিকিব লাগে পঢ়িব লাগে এক্সামত গৈ নম্বৰ পাব লাগে ইয়াতকৈ বেছি একো মটিভেশ্যন নাই আৰু 2π ইফালে পঠিয়াই দিয়ে ইয়াত পূৰণ হৈ আছে তললৈ যাব 1/2π√LC এইটো হৈছে সেইটো যোনটো আমি ওলালোঁ তো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে F কম্পনাংক উলিয়াব আহিব পাৰে কম্পনাংক আহিলে আমি এনেকৈ ফৰ্মুলাটো যদিও পাহৰি যাওঁ আমি ইয়াক এনেকৈ উলিয়াব পাৰোঁ বা ফৰ্মুলাটোকে উলিয়াব ক'বও পাৰে প্ৰমাণ কৰিব ক'বও পাৰে তেতিয়া আমি জানিব লাগিব যে এই কণ্ডিশ্যনটো হয় তেতিয়া XC ৰ জেগাত 1/ωc আহে এইবোৰ আমি জানি ল'ব লাগিব প্ৰথমতে দেই তো এইটো আছিলে থুলমূলকৈ এটা অনুনাদ কম্পনাংকৰ এটা ৰিভিজন ভিডিঅ' আই হোপ অলপ চলপ আইডিয়া পালা ঠিক আছে থেংক ইউ ছ' মাছ এতিয়ালৈ চোৱাৰ কাৰণে নেক্সট টপিকটোত আমি আকৌ লগ পাই আছোঁ থেংক ইউ এভৰিৱান